ডিমুৰ কণিহাট বিহুঢোল বিহু নাচৰ কৰ্মশালা আৰম্ভ। চৌদিশে বলিছে নিৰ্বাচনী গৰম বতাহ। নিৰ্বাচনত ব্যস্ত সকলো স্তৰৰ লোক। তাৰ মাজতে অসমীয়াৰ বাপতি খাওন ৰঙালী বিহু পদূলিত। বিহুক আদৰিবলৈ সাজু প্ৰতিগৰাকী চহা অসমীয়া। বিহুক আদৰিবলৈ সাজু ডিমুৰ নিকটৱৰ্তী কণিহাট তৰুণ সংঘ। তৰুণ সংঘই আয়োজন কৰিছে বিহু ধূপ আৰু বিহু নাচৰ এক কৰ্মশালা। প্ৰতিকূল বতৰক নেওচি সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে এই কৰ্মশালা। সংঘৰ সভাপতি দ্বিজেন্দ্ৰমোহন শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই কৰ্মশালা। অসমৰ কেইবাগৰাকী অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষকৰ নেতৃত্বত প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ। শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা কৰ্মশালাত কণিহাট অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বিজেপি নেতা মানস কলিতাই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানৰ জৰিয়তে অঞ্চলটোত লুকাই থকা বিহুঢুলীয়া বিহু নাচনীক উলিয়াই অনাৰ এক প্ৰয়াস বুলি সদৰি কৰিছে দ্বিজেন্দ্ৰমোহন শৰ্মাই। মূল কথা শিপা যিটো আমাৰ বাপতি সাহোন বুলি কওঁ, তাক যদি আমি ধৰি ৰাখিব নোৱাৰোঁ তেনে আমাৰ ভাষা সাহিত্য সংস্কৃতি অথলে যাব। সেইকাৰণে কণিহাট তৰুণ সংঘৰ সৌজন্যত এইবিলাক আমি বিহু কৰ্মশালা পাতিছোঁ। 10 দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰ। প্ৰশিক্ষণ দিব দেৱজিৎ ৰাজবংশী আৰু ডিম্পী সন্দিকৈ, দুগৰাকী প্ৰশিক্ষক আহিছে। ইতিমধ্যে আৰম্ভ কৰি দিছে। আমাৰ ইয়াত প্ৰায় এতিয়ালৈ 100 গৰাকী হৈছে আৰু অহাকালি যথেষ্ট বাঢ়ি যাব। আমি প্ৰথম পদক্ষেপ হিচাপে কণিহাট তৰুণ সংঘই এই বিহু কৰ্মশালা পাতিছোঁ। 1945 চনত যেতিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ কণিহাট ৰঙালী বিহু সন্মিলনৰ পতাকা উত্তোলন কৰি আমাৰ এই কণিহাট অঞ্চলৰ গৌৰৱ অক্ষুণ্ণ ৰাখি থৈ গৈছে। সেই পৰম্পৰা অজুহাত ৰক্ষা কৰি আহিছিলে ইমান দিনে কণিহাট তৰুণ সংঘই। মাজতে ক'ভিডৰ সময়ত অলপ ম্লান পৰিছিল। পুনৰ আকৌ কণিহাট তৰুণ সংঘই নতুন উদ্যমেৰে এই প্ৰয়াস হাতত লৈছে আৰু আগন্তুক বৰ্ষবোৰতো আজি যেনেকৈ গুৱাহাটী লতাশিল, উজান বজাৰ আৰু বাৰোৱাৰীত যেনেকৈ কম্পিটিশ্যন হয়, বিহু সাম্ৰাজ্ঞী, বিহু ৰাণী, বিহু কলি, এই প্ৰতিযোগিতা আমি আকৌ ইয়াত অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আমিও যে গাঁও অঞ্চলৰ সুপ্ত হৈ থকা প্ৰতিভাবিলাক বিকাশ কৰি কণিহাট তৰুণ সংঘৰ এই মঞ্চৰ জৰিয়তে প্ৰকাশ কৰিব পাৰোঁ, তাৰে আপ্ৰাণ চেষ্টা কৰিছোঁ।